আগতে সৰু হৈ থাকোঁতে ক'ৰবালৈ ফুৰিবলৈ যাম বুলি ক'লে ৰাতিপুৱা খুব সোনকালে শুই উঠাৰ এটা অভ্যাস আছিল আৰু সেই অভ্যাস এতিয়া মোৰ ধুনধুনৰো হৈ গৈছে। সময় পুৱা 3:07 গৈছে আৰু ধুনধুনে উঠি ল'লে লাইট জ্বলাই দিব লাগে। দেখি পালে তাই নতুন জোতাযোৰ আৰু সেই জোতাৰযোৰ পিন্ধি তাই ফুৰিবলৈ যাবলৈ লাগে। তাৰপিছতে এনেকৈ উঠি গা পা ধুই আজৰি হৈ গাড়ীত প্ৰয়োজনীয় বস্তু বাহনি লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ সুদূৰ মাজুলীলৈ। প্ৰায় 4-5 ঘণ্টা যাত্ৰা এই জাৰ্ণিটো আমাৰ। ঘৰৰ পৰা ওলাইছোঁ পুৱা 5:30 বজাত আৰু তাত গৈ কিমান সময়ত পাওঁ সেয়া জনাই আছোঁ। এনেকৈ আমি বস্তু বাহানি লৈ ওলাই আহিলোঁ। এয়া চাওকচোন কিমান বেছি কুঁৱলীৰ ৰাস্তাটো। আমি যিহেতু আগতে মাজুলী গৈ পোৱা নাই, মোৰ মানুহজনো গৈ পোৱা নাই, সেইটো কাৰণে আমি প্ৰায় মাজুলীলৈ গৈ থকা এজন ভাইটিক লৈছোঁ। আমি ভাইটিজনক লগ ধৰি মেলি আমি এনেকৈ আহি পালোঁ বগীবিল দলং। আমি বগীবিল দলং আৰু ঢকুৱাখানা ধেমাজি, তাৰপিছত ঢকুৱাখানা পাৰ হৈ আমি মাজুলী যাম। এয়া বগীবিল দলঙত অকণমান মনটো ফ্ৰেছ লাগক বুলি নামিলোঁ। খুব ৰ'দ আৰু ভাল লাগিলে ৰাতিপুৱাৰ পৰিৱেশটো। তো এনেকৈ আমি যাত্ৰা আৰম্ভ কৰি আমি গৈ পালোঁ ধেমাজি টাউন। ধেমাজি টাউনতে আমি অকণমান চাহ, ৰুটি, কফি খাই পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ভাত খোৱা নাই যিহেতু আমি মাহ প্ৰসাদৰ শৰাই আগবঢ়াম আৰু এভাগ বস্তু দান কৰিবলগীয়া আছে, সেয়া দান কৰিম। সেইটো কাৰণে আমি ভাত পানী খাই যোৱা নাই। তো এনেকৈ ধেমাজি টাউনতে চাহ, ৰুটি, কফি কিবা খাই অকণমান পেটটো ঠাণ্ডা কৰি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছতে আমি গৈ পালোঁ মাজুলী। এয়া হৈছে মাজুলীৰ পৰিৱেশ। ফাইনেলি আমি এতিয়া সেই মাজুলী পালোঁহি আৰু এয়া হৈছে মাজুলীৰ পৰিৱেশ। মই গাড়ীৰ ভিতৰতে আছোঁ। মানুহজন আৰু আমাৰ লগত অহা ল'ৰাজন অকণমান কিবা কিবি দোকান কৰিছে। মাজুলী আহি খুবেই ভাল লাগিছে বাৰু, কিন্তু বহুত দূৰ, অকণমান আমনি লাগিছে। ধুনীয়া অকণমান আমনি পাইছে, কিন্তু একো নাই। ইমান ধুনীয়া আশা এটা যে পূৰ হ'বলৈ গৈ আছে, সেইটো কাৰণে মনটো ভাল লাগি আছে। আৰু বেছি নাই মাজুলী ইয়াত টাউন বুলি ক'ব লাগিব। এতিয়া আমি প্ৰথম আউনীআটী সত্ৰত সোমাম। আউনীআটী সত্ৰতে আমাৰ চিনাকি ৰাজমেধিজন আছে, তেওঁৰ লগত কথা বতৰা পাতি কেনেকৈ কি কৰিব পাৰোঁ, যিহেতু আমি শৰাই লৈ আহিছোঁ, শৰাই আগবঢ়াম আৰু এভাগ বস্তু দান কৰিবলগীয়া আছে, সেয়াও আগবঢ়াম। ক'ত কেনেকৈ কি কৰিব লাগে আমি একোৱে নাজানো। ৰাজমেধিজনক লগ পোৱাৰ পিছতে আমি সকলো কথা জানিম। তো ব'লক এতিয়া আমি ৰাজমেধিজনক লগ কৰি লওঁ। মাজুলীত সোমোৱাৰ লগে লগে ৰাস পৰিৱেশ হৈ গ'ল। এয়া এখন ৰাসৰে মঞ্চ হয়। আমি যিহেতু ঘৰৰ পৰা মেখেলা চাদৰ পিন্ধি অহা নাই, সেয়েহে মই ৰাস্তাতে দেউলৈ ফোন কৰি সুধিলোঁ আপোনাৰ তাতে ফ্ৰেছ হ'ব পাৰিমনে? তেওঁ ক'লে পাৰিব। তো আমি এতিয়া তেওঁ আউনীআটী সত্ৰৰ নিচেই কাষতে থাকে, তেওঁলোকৰ বহা আছে, যিহেতু তেওঁ এজন ৰাজমেধি, তাৰ উপৰিও পাঠক। এয়া আউনীআটী সত্ৰৰ মূল তোৰণ, ইমান সুন্দৰকৈ আছে চাওকচোন। আমি এতিয়া ভিতৰৰ ফালে অকণমান সোমাই গৈ তেওঁক লগ কৰিম। তেওঁ আমাৰ কাৰণে ৰৈ আছে, আমাক আগবঢ়াই নিব। তাৰপিছতে তেওঁ তাতে অকণমান ফ্ৰেছ হৈ মেলি আমি আউনীআটী সত্ৰৰ ভিতৰ চৰালৈ বুলি আগবাঢ়ি গৈছোঁ। এয়া চাওক তেওঁলোক থকা এই বহাসমূহ, ইয়াতে তেওঁৰ নাম লিখা আছে, শ্ৰী প্ৰবীণ শইকীয়া পাঠক। আমাক এটা ৰুমেই দিছে, একচুৱেলি ৰুম কাপোৰ কানি চেঞ্জ কৰিবৰ কাৰণে। মই পুনৰ তাত গা পা ধুই মেখেলা চাদৰ পিন্ধি গামোচা লৈ, মানুহজনো ধুতি পাঞ্জাবী তাতে পিন্ধি লৈ এয়া আমাৰ বেগসমূহ এনেকৈ ইয়াতে ৰাখিছোঁ। তাৰপিছতে আমি ফ্ৰেছ হোৱাৰ পিছত দেৱে আমাক ভিতৰৰ ভাগলৈ লৈ গৈছে। এয়া আমি ভিতৰ ফালে গৈছোঁ। ধুনধুনীয়াও ফূৰ্তি পাইছে অকণমান ইয়াত, তথাপিও অকণমান বেছি গছ গছনি আছে কাৰণে তাইৰ পৰিৱেশটো ইমান ভাল লগা নাই। কোনো ধৰণৰ লাইট ৰঙীন এইবিলাক নাই, তথাপিও অকণমান খেলিছে বাৰু। পাৰ চৰাই দেখিছে, চৰাই চিৰিকটিবোৰ দেখিছে, অকণমান হাঁহি ওলাইছে তাইৰ মুখত। আৰু এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰ ভাগ। কিমান ধুনীয়াকৈ চাকি বন্তি জ্বলাই, খুব এটা পবিত্ৰ স্থান। সকলোৱে আহিছে, চাকি বন্তি জ্বলাইছে, মাহ প্ৰসাদৰ শৰাই আগবঢ়াইছে। ময়ো ইয়াতে মাহ প্ৰসাদৰ শৰাই আগবঢ়াই দিলোঁ আৰু চাকি বন্তি জ্বলাই আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। খুবেই ঠাণ্ডা পৰিৱেশ।
ইয়াতে কিন্তু বিদেশী পৰ্যটককো আমি দেখিবলৈ পাইছোঁ আৰু চাম তেওঁলোকৰ লগত ফটো মাৰি চাম, কথা পাতি চাম, কেনেকৈ কি কথা পাতিব পাৰোঁ। চাই থাককচোন বাৰু ভিডিঅ'টো। আৰু এইটো হৈছে ৩০০ বছৰ পুৰণি তুলসী গছৰ কুণ্ডা। ইয়াৰ এটা মাহাত্য আছে, মই এটা স্ক্ৰীনশ্বট দি দিছোঁ, আপোনালোকে পঢ়িব পাৰে যদি জানিব বিচাৰে। আৰু আমি আকৌ অকণমান ফ্ৰেছ হৈ মেলি ভাত পানী খাই আমি আকৌ অকণমান চৌপাশটো ঘূৰোঁ বুলি আহিলোঁ। ইয়াতেই সন্ধিয়া ৰাসৰ কাৰণে টিকট বিক্ৰী কৰি থকা হৈছে। আমি ৰাস চাম বুলি ভাবিছিলোঁ, কিন্তু ৰাস নাচালোঁ। আমাৰ যাত্ৰাটো বহুত দূৰ, প্ৰায় 210-15 কিলোমিটাৰমান আমাৰ যাত্ৰা হৈছে। সেয়েহে আমি তাৰ পৰা খুব সোনকালে ওলাই দিবলৈ চেষ্টা কৰিলোঁ। আমি আলোচনা কৰিলোঁ, ৰাস নাচালোঁ। আৰু চৌপাশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে এটা বস্তু আছে, প্ৰত্যেক বছৰে কাতি বিহুৰ দিনাখন ইয়াত আকাশবন্তি জ্বলোৱা হয়। সেয়া আকাশবন্তি জ্বলোৱা এইবিলাক ইয়াতে খুব ধুনীয়াকৈ ৰাখি থৈছে আউনীআটী সত্ৰৰ কৰ্তৃপক্ষই। আৰু এয়া হৈছে আউনীআটী সত্ৰৰ চৌপাশ। ইয়াতে এটা মিউজিয়াম আছে, টিকট কৰি ল'ব লাগে। মই ভাবিছিলোঁ ভিডিঅ' ফটো কৰিবলৈ দিব, কিন্তু তাৰ একো নিদিয়ে। ইয়াত আছে বিভিন্ন ধৰণৰ আগৰ দিনৰ কিছুমান বস্তু, বৰতাল, বৰকাঁহী আৰু তৰোৱাল, হাতীৰ দাঁত। আমি চালোঁ, চাই ভিডিঅ' ফটো কৰিবলৈ নিদিলে যিহেতু। আকৌ অকণমান ভিতৰ চৌপাশ দেখুৱাইছোঁ। এইবিলাকৰো কিবা দুৱাৰ বন্ধ আছে ইয়াত। নাট প্ৰদৰ্শন, ভাওনা এনেকুৱা কিবা কৰা হয় চাগে। চ'লাৰবিলাকো আছে ইয়াতে। আৰু এইফালে খুব ডাঙৰ এটা মাছ ইয়াত শ্ব' কৰিছে। ইয়াত একো জাননী লিখি থোৱা নাই, কি কাৰণে ইয়াক সজাইছে একো বিশেষ নাজানিলোঁ। তেতিয়া আমাৰ লগত দেও নাছিল যিহেতু। আৰু এতিয়া অকণমান দোকান ফালে আহিলোঁ। ধুনধুনে এই ফটোখন দেখি খুব পচন্দ কৰিলে, তাইক লাগে। এই ফটোখনেই লৈ দিলোঁ, বিশেষ একো বস্তু লোৱা নাই, বিশেষ দোকানো নাই। সুদূৰ পেৰিছ, লণ্ডনৰ পৰা অহা কেইবাজনো ব্যক্তি আমি লগ পালোঁ। আমি যিহেতু মেখেলা চাদৰ আৰু গামোচা পিন্ধি আছোঁ, খুব ধুনীয়াকৈ আমাক তেওঁলোকে ফটো মাৰি লৈ গৈছে। আমিও তেওঁলোকৰ লগত মাৰিলোঁ এয়া। আৰু এনেকৈ ফটো মাৰি অকণমান সময় থাকি আমি বিয়লি 4 বজাত ঘৰলৈ বুলি ওলাই দিলোঁ। খুব ভাল লাগিল পৰিৱেশটো। আগলৈ আকৌ যাম।